তেখেত হৈছে আমি সকলোৰে নামটো আউৰাই আছো বিপুল চেতিয়া ডাঙৰীয়া তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো এয়া বিপুল চেতিয়া ডাঙৰীয়া তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো মই দুআষাৰ অন্য কথা নকওঁ কিন্তু অতি দৰকাৰী দুটামান কথা যদি নকওঁ হয়তো ভুল হৈ যাব বা পিছত ক'বলৈ হয়তো সুবিধা নাপাম আমাৰ মই পোনপ্ৰথমে এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ মোৰ অতি শ্ৰদ্ধাৰ আনন্দিতা চক্ৰৱৰ্তী বাইদেউক মই শলাগ ল'বই লাগিব যাৰ বাবে আজি মোৰ এই অনুষ্ঠানটো কৰিবলৈ আগবাঢ়ি ইমানখিনি পৰ্যায়ত আমি কৰি দিব পাৰিছোঁ তাৰ পাছতেই মই মোৰ অতি শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী ধৰিত্ৰী গোস্বামী বাইদেউৰ নাম ল'বই লাগিব যাৰ সাহসেৰে মই আগবাঢ়িবলৈ সুবিধা পাইছোঁ ইয়াৰ লগতে এই বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকল যিসকল মূল গুৰু আছিলে সেইসকল ইতিমধ্যে ইয়াত উপস্থিত আছে সকলো নাথাকিলেও মহন্ত বাইদেউ আছে দেৱেন ছাৰ আছে আৰু লগতে বিদ্যালয়ৰ যিসকল বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী ঝৰ্ণা বাইদেউ আছে মহেশ্বৰ ৰাজবংশী ছাৰ আছে আপোনালোক আটাইয়ে মোক যিকোনো সুবিধা দিছে সাহস দিছে তাৰ বাবে সকলোৰে ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু নকৰিৰে প্ৰণাম জনাইছোঁ তাৰ লগতে মোৰ ওচৰতে ৰৈ থকা আমাৰ অতি শ্ৰদ্ধাৰ অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী পৰিচালক গুৱাহাটী সমাচাৰ কেন্দ্ৰৰ প্ৰাক্তন কেন্দ্ৰ সঞ্চালক অভয়ৰঞ্জন পাঠক দেৱ যাৰ আঙুলিত ধৰি বহু কথাই এই চলচ্চিত্ৰ জগতৰ নাট্য জগতৰ সংস্কৃতি জগতৰ বহু কথাই মই শিকিবলৈ পাইছোঁ এতিয়াও শিকি আছো লগতে উপস্থিত আছে মৃত্যুবোৰ ইতিমধ্যে কৈছেই ককাইদেউ বুলি কওঁ মোৰ ভাইটি গৌৰৱ আছেই আৰু তাৰ পাছত মই আৰু এটা কথা নকলে মোৰ দিগদাৰ হ'ব ভুল হ'ব এয়া হ'ল সুদূৰ ওদালগুৰিৰ পৰা অহা মোৰ অতি মৰমৰ দাদা কোমল ডেকাদা আমি তাতে অকণমান থিয় হ'বলৈ দিছোঁ আৰু জিমেন শৰ্মাদা দুয়োজনেই এই সংস্কৃতি জগতৰ সংগীত জগতৰ একোজন মহাৰথী বুলি ক'লেও ভুল নহ'ব সৰ্বশেষত আপোনালোক আটাইৰে চৰণত আমাৰ এই আজি অনুষ্ঠানটো অৰ্পণ কৰি আমি আগবাঢ়িবলৈ লৈছোঁ ধন্যবাদ